এক নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন অসমখন মহাভাৰতত কি বুলি উল্লেখ আছে? উত্তৰ প্ৰাগজ্যোতিষপুৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীনতম ৰাজবংশৰ কোনজন ৰজা মৈৰং নামেৰে জনাজাত আছিল? উত্তৰ মহিৰংগ দানৱ। ৩ নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন ৰাজবংশৰ দ্বিতীয়জন ৰজা কোন আছিল? উত্তৰ সমুদ্ৰ বৰ্মন। ৪ নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ কোনজন ৰজাই প্ৰথম অশ্বমেধ যজ্ঞ কৰিছিল? উত্তৰ মহেন্দ্ৰ বৰ্মন। ৫ নম্বৰ প্ৰশ্ন হৈছে বৰ্মন বংশৰ অন্তিম আৰু শ্ৰেষ্ঠ ৰাজন কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। ৬ নম্বৰ প্ৰশ্নটো হৈছে হিউৱেন চাঙে কাক পূব ভাৰতৰ ৰজা হিচাপে অভিহিত কৰিছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। ৭ নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ জয়পাল। ৮ নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ কোনজন ৰজাই তেওঁৰ ৰাজধানী শ্ৰী দুৰ্জয়ত স্থাপন কৰিছিল? উত্তৰ ৰত্নপাল। ৯ নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ আটাইতকৈ শক্তিশালী আৰু উল্লেখনীয় ৰজা কোনজন আছিল? উত্তৰ ধৰ্মপাল। ১০ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ বংগৰ চিলিমপুৰ শিলালেখ কোনজন ৰজাৰ শাসনৰ সময়ত? উত্তৰ জয়পাল।